ইমান ৰ'দ দিছে মানুহ যে পথাৰত কেনেকে আছে চটপটাই থাকোঁ যেন সূৰ্য দেৱতাৰ যিহে প্ৰেম প্ৰেম ঘামৰে বুৱতী নৈ দয়া কৰা আমাকে আহি আছো দিয়া দিয়া ইমান ৰ'দ মাথাতে টিংটিঙা হৈছে কাকনো মালিচ কৰিব লাগে গুটি বেগা দিব পাৰি পিছে তাইনো মানে কোন মালিচ কৰিব যি হওক কৰা যাওক পানী অকণ পৰিলি গুটি বেগা মই কথা এটা ভাবিছো যি হওক তোৰ মতে কি মোৰ মতে ভাবিছ বা দে দে কথাকেইটা দে মই ধুনীয়াকৈ থৈ দিম আহাৰ মাৰি দিম দেই সোনকালে পুহিব কি ভাবিছ কোৱা আকৌ তুমি বৰ ভাল পাবি এতিয়া নকওঁ দে কিয় নকওঁ কোৱা আকৌ কচোন ক দৌৰা আগত তাতে ৰ'দডাল মাথাটো খুব বিষাইছে দে অকণমান আৰাম কৰি লওক তাৰপাছত কম দে সেইটো মই আছো নহয় তোৰ মূৰটো একদম গাঁৱলীয়া ষ্টাইলত মালিচ কৰি দিম আৰাম পাই যাবি যাচোন যা মোলে চকী এখন লৈ আগে তোমাৰ মূৰটো মালিচ কৰি দিম আনিলি দে একদম গাঁৱলীয়া ষ্টাইলত মালিচ কৰি ভাল পাই যাবি বুজিছ কি কথা কচোন তাইটা কচোন মোৰ মালিচে আছ মোকো দিবিচোন এইখিনি খোজকাঢ়িবলৈ গৈ গৈ একেবাৰে মূৰটো বিষ হৈ গৈছেগে আৰু এইবোৰ কি উলিয়াই থৈছ তইনো কি মোবাইলটো সোমাই আহি আছ ভালকে আহিব নোৱাৰে যা চকীখনকে ফুৰিবলৈ এইখনতে বহি কাজলী ফুলে খানিলে হ'ব দে দে আনিলি সেইখনতে বচোন ঐ এবাৰ আমাৰ গাঁৱৰ ৰিজাল্ট শুনিছা নাই গোটেই জেগা ষ্টাৰ দি চিংচন পাইছো কৰোণা আৰু হিমন্ত বাবা আশীৰ্বাদ এইবাৰ চবৰে চাৰ্টিফিকেটখন ভাল আহিছে হেল্ল' চাৰ্টিফিকেট নহয় চাৰ্টিফিকেট এইখন চাৰ্টিফিকেটৰ পিছত কামত আহেনে নাহে বা আহিলেতো ভালেই কিন্তু নাহিলেহে বেয়া মোৰ কথা নিনো কিয় নিনো সূৰ্যতে এনেই ওলাই ইমান তাৰপিছত ভাবিছা নেকি মই যে গেছৰ দাম হোৱাৰ কাৰণে গোবৰ গেছ বনোৱাৰ কথা কৈছিলো সেইকাৰণে অলপ সহায় কৰিছে ৰ'দত মানুহ ওলাব পৰা নাই তোক আকৌ ৰ'দে কি সহায় কৰিলে এইটো কথা শুন তোৰ কি মূৰ বিষাবলৈ অকল ৰ'দে তাপ দিছে বুলি ভাবিছা নেকি তহঁতি বৰ নিগেটিভ মানুহ নিগেটিভ নহয় নিগেটিভ যিয়ে নহওক তহঁতে অলপ ভাল চাইটো চাব শিক সূৰ্যতে এনেই ওলাই ইমান তাপ দিছে বুলি ভাবিছা নেকি যাতে সূৰ্য পোহৰত অলপ বস্তু গৰম কৰি ল'ব পাৰোঁ এতিয়া চাবি হা এইটো প্ৰেছাৰ কুকাৰ ইয়াত মই পানী লৈছোঁ এতিয়া এই প্ৰেছাৰ কুকাৰ পানীখিনি ডাইৰেক্ট সূৰ্য পোহৰত গৰম হ'ব নাই ক হ'বনে হ'ব এতিয়া এইটো গতে ইয়াৰ পানীখিনিও সূৰ্য পোহৰত গৰম হ'ব হ'বনে এতিয়া এই গৰম পানীখিনিত প্ৰেছাৰ কুকাৰ থকা পানীখিনিয়ে গৰম কৰিব নাই কৰিব এতিয়া এডাল কাম হ'ল এতিয়া এই গৰম পানীখিনিত চাউল দিয় দালি দিয় তোৰ নিজৰ কথা Oh my god হাউচকে গৰম হ'ব মই ইমান কথা ভবা নাছিলো গুটি বাই এগত ঠিক কথা কৈছ চেলো দিওঁ সেইডাল মই চেলো নবনাওঁ চাউলহে বনাম আৰু মই চেলো বনাব নাজানো তই নিজে বনাই খাবি পিটিকি আছ তুমি এটা কথা নকলি কিয় মই চাকৰি কৰিম বুলি ভাবিছো গুটি বাই ভাল পালো মই কামত লাগিব হা তই এইটো কথা ক'ব কাৰণে প্ৰথমবাৰ মোক মূৰ মালিচ কৰালি তই যদি এবাৰ বীৰজনসকলৰ কথা ভাবিলি হয় তেওঁলোকে আমাক সুৰক্ষাৰ বাবে নিজৰ প্ৰাণ হুতি দিছে সেইসকলৰ কাৰণে তই প্ৰাৰ্থনা কৰিলি হয় যে মইতো মোৰ নহয় ভৰিও মালিচ কৰি দিলো হয় জিকে চুপতি তৰফৰ পৰা অসম মিজোৰাম সীমান্তত মিজো আক্ৰমণকাৰীক আক্ৰমণত
প্ৰাণ আহুতি দিয়া বীৰ অসম আৰক্ষী জোৱানসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। জয় আই অসম। জয় আই অসম।